নমস্কাৰ বন্ধু বান্ধৱীসকল, DevDescribes ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ ৰাজনীতি বিজ্ঞানৰ 15টা প্ৰশ্নৰ উত্তৰ, যিবিলাক আহিবলগীয়া কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা সদস্য ব্যক্তি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বলক ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ওয়েলকাম ফ্ৰেণ্ডছ, আগবাঢ়িছোঁ আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন প্ৰেচিডেণ্টছ ৰুল ইজ প্ৰমালগেটেড ইন এনি ষ্টেট অফ ইণ্ডিয়া। চ' কুৱেশ্যনটো সুধিছে ফ্ৰেণ্ডছ, আমাৰ ভাৰতৰ সংবিধানৰ কোনখন দফাৰ অন্তৰ্গত আমাৰ ভাৰতৰ যিকোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি। চ' ফ্ৰেণ্ডছ, ইয়াৰ অপশ্যনবোৰ কি দিছে? অপশ্যন এ Article 356, Option B Article 352, Option C Article 360, Option D Article 370. So friends, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ Article 356। আৰু Article 370 ৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। এইখন দফাই আমাৰ জম্মু কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দিছিলে, এতিয়া অৱশ্যে নাই। আগবাঢ়িছোঁ ফ্ৰেণ্ডছ কুৱেশ্যন নম্বৰ 2 লৈ। পক্সো এক্ট ইজ ৰিলেটেড টু। পক্সো আইনখন কাৰ লগত সম্পৰ্ক জড়িত? ঠিক আছে ফ্ৰেণ্ডছ, তো অপশ্যনবোৰ কি দিছে? অইল কোম্পানীজ, অপশ্যন এ, অপশ্যন বি চিলড্ৰেন, অপশ্যন চি চিভিল চাৰ্ভেণ্টছ, অপশ্যন ডি অ'চেন। চ' ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিলড্ৰেন। এই আইনখন আমাৰ পক্সো আইনখন আমাৰ শিশুসকলৰ লগত জড়িত। শিশুসকলৰ প্ৰতি যৌন আতিশয্য চলোৱাৰ বিৰুদ্ধে এই আইনখন অনা হৈছে ফ্ৰেণ্ডছ। আৰু এইখন আইন 2012ত বলবৎ কৰা হৈছে। এই আইন পক্সোৰ ফুল ফৰ্মটো লিখি লওক ফ্ৰেণ্ডছ, দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ। ঠিক আছে ফ্ৰেণ্ডছ, নোট কৰি ৰাখিব। আগবাঢ়িছোঁ ফ্ৰেণ্ডছ কুৱেশ্যন নম্বৰ 3 লৈ। হু এক্টছ এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ। কি দিছে ফ্ৰেণ্ডছ? আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয়বিলাকৰ মানে আচাৰ্য হিচাপে কোনে কাম কৰে? অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ গভৰ্ণৰ, অপশ্যন বি চিফ মিনিষ্টাৰ, অপশ্যন চি চিফ জাষ্টিচ অফ হাইকোৰ্ট, নে অপশ্যন ডি প্ৰেচিডেণ্ট। চ' ফ্ৰেণ্ডছ, কোনে আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয়বিলাকৰ মানে আচাৰ্য হিচাপে কাম কৰে? আমাৰ গভৰ্ণৰে কৰে ফ্ৰেণ্ডছ। অপশ্যন এ এনচাৰ। ঠিক আছে ফ্ৰেণ্ডছ, আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 4 লৈ। হু কণ্ডাক্টছ দ্য ইলেকশ্যনছ অফ পঞ্চায়তছ এণ্ড মিউনিচিপেলিটিজ। চ' ফ্ৰেণ্ডছ, কি সুধিছে? আমাৰ পঞ্চায়ত আৰু মিউনিচিপালিটি বৰ্ডৰ যিবিলাক ইলেকশ্যন হয়, নিৰ্বাচন হয়, সেইবিলাক কোনে পাতে? চ' অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ ষ্টেট গভৰ্ণমেণ্টে পাতে, অপশ্যন বি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অপশ্যন চি ষ্টেট ইলেকশ্যন কমিশ্যন, নে অপশ্যন ডি চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন। চ' ফ্ৰেণ্ডছ, আমাৰ পঞ্চায়ত আৰু মিউনিচিপালিটি বৰ্ডৰ নিৰ্বাচনবিলাক ষ্টেট ইলেকশ্যন কমিশ্যনে পাতে। ঠিক আছে ফ্ৰেণ্ডছ, আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। ইম্পৰ্টেণ্ট কুৱেশ্যন। হু এপইণ্টছ অৰ ইলেক্টছ দ্য স্পীকাৰ অফ লোকসভা। আমাৰ পাৰ্লিয়ামেণ্টৰ লোকসভাৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে ফ্ৰেণ্ডছ? অপশ্যন এ প্ৰেচিডেণ্ট অন দ্য ৰেকমেণ্ডেশ্যন অফ প্ৰাইম মিনিষ্টাৰ, নে অপশ্যন বি বাই দ্য মেম্বাৰ্ছ অফ দ্য টু হাউচেছ এট এ জইণ্ট ছিটিং, অপশ্যন চি বাই দ্য প্ৰাইম মিনিষ্টাৰ, নে অপশ্যন ডি বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা। চ' ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে হয়তো বহুতে জানে, কি হ'ব? অপশ্যন ডি বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা। লোকসভাৰ মেম্বাৰবিলাকে নিযুক্তি দিয়ে ফ্ৰেণ্ডছ। ইলেকশ্যন হয়, ভোটৰ হিচাপত নিযুক্তি হয় ফ্ৰেণ্ডছ। চ' আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। পঞ্চায়তী ৰাজ এক্ট অফ আছাম ইজ নন এজ। চ' ফ্ৰেণ্ডছ, পঞ্চায়তী ৰাজ এক্ট অফ আছাম কি হিচাপে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ আছাম পঞ্চায়তী ৰাজ এক্ট 1986, অপশ্যন বি আছাম পঞ্চায়তী ৰাজ এক্ট 1958, অপশ্যন চি আছাম পঞ্চায়তী ৰাজ এক্ট 1973, নে অপশ্যন ডি আছাম পঞ্চায়তী ৰাজ এক্ট 1994। চ' ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন চি আছাম পঞ্চায়তী ৰাজ এক্ট 1973 হিচাপে জনা যায় আমাৰ অসমৰ পঞ্চায়তী ৰাজ এক্ট। ঠিক আছে, আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ। হুইচ অফ দিছ ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট ইন ইণ্ডিয়া।
সো ফ্ৰেণ্ডছ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আমাৰ ভাৰতৰ বুনিয়াদী অধিকাৰ নহয়, বুনিয়াদী বা মৌলিক অধিকাৰ নহয় ফ্ৰেণ্ডছ। সো ফ্ৰেণ্ডছ অপশ্যনবোৰ কি দিছে? অপশ্যন এ ৰাইট টু প্ৰপাৰ্টি, অপশ্যন বি ৰাইট টু ইকুৱেলিটি, অপশ্যন চি ৰাইট টু ফ্ৰীডম, অপশ্যন ডি ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। সো ফ্ৰেণ্ডছ এই অপশ্যন কেইটাৰ কোনটো আমাৰ বুনিয়াদী অধিকাৰ নহয়? অপশ্যন এ ৰাইট টু প্ৰপাৰ্টি। প্ৰপাৰ্টি মানে সম্পদ ফ্ৰেণ্ডছ, আমাৰ সম্পদবিলাক আমাৰ বুনিয়াদী অধিকাৰ হেৰিত নপৰে মানে ফ্ৰেণ্ডছ, ঠিক আছে। কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ ফ্ৰেণ্ডছ। বাই হুম দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড। আমাৰ দেশৰ উপৰাষ্ট্ৰপতিক কোনে ইলেক্ট কৰে ফ্ৰেণ্ডছ, নিযুক্তি দিয়ে? অপশ্যন এ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি দ্য মেম্বাৰ্ছ অফ লোকসভা, অপশ্যন চি মেম্বাৰ্ছ অফ ৰাজ্যসভা, অপশ্যন ডি মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। চ' ফ্ৰেণ্ডছ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ দুয়োটা হাউচৰে মেম্বাৰবিলাকে, সদস্যবিলাকে নিযুক্তি দিয়ে ফ্ৰেণ্ডছ, ঠিক আছে। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। হুইচ ডকুমেণ্ট ইজ কনভেনশ্যনেলি প্লেচ বিফৰ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট অন দ্য ফাৰ্ষ্ট ৱৰ্কিং ডে অফ দ্য মান্থ অফ ফেব্ৰুৱাৰী। চ' ফ্ৰেণ্ডছ কি সুধিছে? প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম তাৰিখে 1 তাৰিখে কি নথিখন আগবঢ়োৱা হয় ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত, আমাৰ পাৰ্লিয়ামেণ্টত? চ' অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ দ্য 5-year প্লেন, অপশ্যন বি দ্য ইউনিয়ন বাজেট, অপশ্যন চি দ্য ইকনমিক ছাৰ্ভে, অপশ্যন ডি দ্য ৰেলৱে বাজেট। চ' ফ্ৰেণ্ডছ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউনিয়ন বাজেট। আমাৰ দেশৰ যিখন বাজেট প্ৰস্তুত কৰা হয় সেইখন ফ্ৰেণ্ডছ ফেব্ৰুৱাৰীৰ 1 তাৰিখে পাৰ্লিয়ামেণ্টত প্ৰস্তুত কৰা হয়, ঠিক আছে। আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ। হু ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? চ' ফ্ৰেণ্ডছ আমাৰ কুৱেশ্যনটো কি সুধিছে? হু ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? আমাৰ ভাৰতৰ সংবিধানৰ তত্ত্বাৱধায়ক বা জিম্মাদাৰ কোন হয় ফ্ৰেণ্ডছ? অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন চি দ্য লোকসভা ছেক্ৰেটাৰিয়েট, নে অপশ্যন ডি দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, অৰ্থাৎ সৰ্বোচ্চ ন্যায়ালয়। চ' ফ্ৰেণ্ডছ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ সংবিধানৰ তত্ত্বাৱধায়ক কোন হয় ফ্ৰেণ্ডছ? আমাৰ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়, ঠিক আছে। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 লৈ ফ্ৰেণ্ডছ। হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ইলেকশ্যন কমিশ্যন? চ' ফ্ৰেণ্ডছ কি সুধিছে? আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগটো কোনখন দফাৰ অন্তৰ্গত, কোনখন দফাৰ লগত লেনদেন আছে ফ্ৰেণ্ডছ আমাৰ ভাৰতৰ সংবিধানত, ঠিক আছে। অপশ্যনবোৰ দিছে অপশ্যন এ আৰ্টিকেল 352, অপশ্যন বি আৰ্টিকেল 356, অপশ্যন চি আৰ্টিকেল 360, অপশ্যন ডি আৰ্টিকেল 324। চ' ফ্ৰেণ্ডছ আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগটো কোনখন দফাৰ লগত লেনদেন কৰে বা সম্পৰ্ক আছে, জড়িত আছে? অপশ্যন ডি আৰ্টিকেল 324, ঠিক আছে। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। এইটোও খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰেণ্ডছ। হাউ মেনি লোকসভা ছিটছ আৰ দেয়াৰ ফৰ আছাম? আমাৰ অসমৰ কিমানটা লোকসভা ছিট আছে ফ্ৰেণ্ডছ? অপশ্যন এ 7টা, অপশ্যন বি 12টা, অপশ্যন চি 14টা, নে অপশ্যন ডি 20টা। চ' ফ্ৰেণ্ডছ আমাৰ অসমৰ পৰা লোকসভাত কেইটা ছিট থাকে? 14টা। আৰু ৰাজ্যসভাত থাকে ফ্ৰেণ্ডছ 7টা। এইটো মনত ৰাখিব ফ্ৰেণ্ডছ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13 লৈ। এ মানি বিল ইন ইণ্ডিয়া কেন বি ইন্ট্ৰডিউচড অনলি উইথ দ্য ৰেকমেণ্ডেশ্যন অফ। চ' ফ্ৰেণ্ডছ কি সুধিছে? আমাৰ সংসদত যিবিলাক মানি বিল প্ৰস্তুত কৰা হয় সেইবিলাক কেৱল কাৰ মানে প্ৰস্তাৱৰ পিছতহে পাছ হয়, বা কাৰ প্ৰস্তাৱৰ পিছত মানে আমাৰ পাৰ্লিয়ামেণ্টত প্ৰস্তুত কৰা হয়? চ' অপশ্যনবোৰ কি দিছে ফ্ৰেণ্ডছ? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি প্ৰেছিডেণ্ট, অপশ্যন চি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, নে অপশ্যন ডি স্পীকাৰ অফ দ্য লোকসভা। চ' ফ্ৰেণ্ডছ কাৰ ৰেকমেণ্ডেশ্যন বা প্ৰস্তাৱৰ পিছত পাৰ্লিয়ামেণ্টত মানে মানি বিলবিলাক প্ৰস্তুত কৰা হয়? অপশ্যন বি প্ৰেছিডেণ্ট, ঠিক আছে। আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈ ফ্ৰেণ্ডছ।
How many members can be nominated to the Lok Sabha by the President? এটোও খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰেণ্ডছ। আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন মানে সদস্য লোকসভাত নমিনেট কৰিব পাৰে, পঠিয়াব পাৰে আমাৰ ৰাষ্ট্ৰপতিৰ ফালৰ পৰা। সো কিমানজন পাৰে ফ্ৰেণ্ডছ? অপশ্যন চি 2 জন, লোকসভাত 2 জন, আৰু ফ্ৰেণ্ডছ ৰাজ্যসভাত 12 জন। ঠিক আছে, সৰি অপশ্যন ডি টো 16 লিখা আছে, ৰাজ্যসভাত 12 জন পঠিয়াব পাৰে ফ্ৰেণ্ডছ, মনত ৰাখিব, আৰু লোকসভাত 2 জন। ঠিক আছে, আহিছোঁ আমাৰ লাষ্ট কুৱেশ্যনটোলৈ ফ্ৰেণ্ডছ। হু ইজ দ্য স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? আমাৰ অসমৰ বিধানসভাৰ কোন অধ্যক্ষ বৰ্তমান বা প্ৰবক্তা? অপশ্যন এ হিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন বি নৱদলে, অপশ্যন চি জয়ন্ত মল্লক বৰুৱা, নে অপশ্যন ডি পৰমানন্দ ৰাজবংশী? সো ফ্ৰেণ্ডছ ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন এ হিতেন্দ্ৰনাথ গোস্বামী। সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইকেইটাই আছিলে প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ আপোনালোকৰ প্ৰশ্ন উত্তৰকেইটা ভাল লাগিছে আৰু এই প্ৰশ্ন উত্তৰকেইটাৰ পৰা আপোনালোকে অলপ হ'লে উপকৃত হ'ব। সো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, আৰু এনেকুৱা ধৰণৰে ভাল ভাল ভিডিঅ' আগন্তুক দিনত পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।